বিটিআৰ চুক্তিখন সম্পূৰ্ণৰূপে পৰিগণিত কৰিবলৈ লগতে সম অধিকাৰৰ বাবে আহক আমি সকলোৱে ট্ৰেক্টৰৰ ছবিত ভোট দি UPPL দলক জয়যুক্ত কৰোঁ। কোনো ধৰণৰ ভুল নোহোৱাকৈ কেনেদৰে বেলট পেপাৰত ভোট দিব লাগে চাওঁ আহক। এইটোৱে UPPL দলৰ পৰা এটা চমু প্ৰচেষ্টা। পোনপ্ৰথমতে আমি বেলট পেপাৰখন ল'ম আৰু ট্ৰেক্টৰৰ ছবিটো কোনটো শাৰীত আছে নিৰীক্ষণ কৰি ষ্টাম্পটো মাৰি চিহ্নিত কৰিম। তাৰ পিছত বেলট পেপাৰখন কেনেদৰে ভাঁজ কৰিব লাগে চাওঁ আহক। বেলট পেপাৰখন দীঘলকৈহে ভাঁজ কৰিব লাগে। এনেদৰে পথালিকৈ ভাঁজ কৰিব নালাগে। পথালিকৈ ভাঁজ কৰিলে অন্য দলৰ ছবিত চিয়াহীটো লাগি যাব পাৰে আৰু আপোনালোকৰ ভোটটো ৰিজেক্ট বা বাতিল হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আপোনালোকে নিজৰ ভোটটো কোনো ধৰণৰ ভুল নোহোৱাকৈ সতৰ্কৰে ট্ৰেক্টৰৰ ছবিত ভোটটো দিয়ে যেন। ধন্যবাদ।